কুমৰুক চুৰুং বন্ধু বান্ধৱীসকল প্ৰথমে আয়াং এছটো চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই প্ৰথমবাৰৰ বাবে অসমৰ এজন ব্যক্তিৰ লগত সাক্ষাৎকাৰ ল'ব আহিছোঁ। তো অসমৰ কোনো বিখ্যাত ব্যক্তি নহয় বা বিখ্যাত চেলিব্ৰিটিও নহয়, কিন্তু তেখেতে তেওঁলোকৰ তুলনাত কোনেও কম নহয়। তেখেত হৈছে আমাৰ লখিমপুৰ জিলাৰ পশ্চিম পাৰৰ তিয়কীয়া গাঁৱৰ নিবাসী শ্ৰী দেৱকান্ত বৰা ডাঙৰীয়া। মই বৰ্তমান তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰাব। আপোনালোকৰ আগত মানুহজনক এনেই চিনাকি দিব ওলাইছোঁ। দাদা নমস্কাৰ। মোৰ এনেই ভিউৱাৰ্ছ কেইজনৰ আপোনাৰ মানে পৰিচয়টো এবাৰ দিয়কচোন। মোৰ নাম দেৱকান্ত বৰা, মোৰ ঘৰ তিয়কীয়া, জিলা লখিমপুৰ, পোষ্ট অফিচ আহোমনি। ধন্যবাদ। এনেই মইতো এতিয়া আপোনাৰ বিষয়েটো জানোৱেই, আপুনি কি কি কৰে নকৰে, কি কামত পাৰ্গত। হ'লেও আপোনাৰ মুখেৰে কিছু মোৰ ভিউৱাৰ্ছসকলক আপোনাৰ বিষয়ে অকল জনাই দিয়ক। মই মোৰ সৰু কালৰ পৰাই চিত্ৰৰ প্ৰতি বৰ আগ্ৰহী আছিলোঁ আৰু নাটক, অভিনয় এইবিলাকতো মই বৰ আগ্ৰহী আছিলোঁ। সেইটো কাৰণে মই সৰুৰ পৰাই এটা সপোন আছিল, মই এজন ভাল শিল্পী হ'বৰ কল্পনা মোৰ মনত পুহি ৰাখিছিলোঁ। আৰু সেয়েহেতু মই কোনো বৃত্তিমূলক কোনো শিক্ষা গ্ৰহণ নকৰাকৈ এইখিনি বিষয়ত মই আগবাঢ়ি গৈছিলোঁ। অৱশ্যে মোৰ শিক্ষাগুৰুসকলে এই ক্ষেত্ৰত অনেক পৰামৰ্শ আৰু অনুপ্ৰেৰণা যোগাইছে। সেয়েতো মই চিত্ৰাংকনৰ ক্ষেত্ৰত মই বৰ্তমানলৈকে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট ল'লোঁ, কিন্তু মূৰ্তি নিৰ্মাণ, মুখাশিল্প এই বিষয়বিলাকত মোৰ কোনো বৃত্তিমূলক শিক্ষা নাই, কিন্তু নিজৰ মোৰ পাৰদৰ্শিতাৰে মই এইখিনি কৰি গৈছোঁ। এতিয়ালৈকে মই বহুত ঠাইত মোৰ মূৰ্তি, মোৰ মুখা আৰু মই অঁকা ছবি বিক্ৰী হৈছে। অৰুণাচলত গৈছে, এইফালে যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰৰ বিভিন্ন জেগাত মোৰ নিজে বনোৱা মূৰ্তি, অৰ্ডাৰমতে বনাই দিয়া মূৰ্তি গৈছে। আৰু মই নিজে বহুত ল'ৰা ছোৱালীক মই মোৰ শিক্ষা প্ৰদান কৰিছোঁ। মূৰ্তি শিল্প, মুখাশিল্পৰ বিষয়লৈ মই শিকাইছোঁ। কিন্তু মই নিজকে সকলোৰে আগত আজি ক'ব বিচাৰোঁ যে মোৰ যিখিনি পাৰদৰ্শিতা আছে আমাৰ গ্ৰাম্যাঞ্চলত, সেই পাৰদৰ্শিতাখিনি যাতে আমাৰ ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ বাহিৰৰ জগতেও জানক, সেইবাবে মই আপোনাক এই কথাখিনি জ্ঞাত কৰিব বিচাৰিছোঁ। মই বনোৱা এয়া মূৰ্তি দেখিছে, এয়া জয় বিজয়, এয়া হনুমানৰ মূৰ্তি, আৰু এইবিলাক মই বনোৱা মুখা শিল্প। আৰু মই ভিতৰত এখন আসন বনাই ৰাখিছোঁ অৰ্ডাৰ মতে। আৰু ইতিমধ্যে মই বনোৱা বস্তু যথেষ্টখিনি আছিলে, অলপ দিনৰ আগতে সেইখিনি চেল হৈ গ'ল। বৰ্তমান মোৰ ইয়াত থকা এই 3-4ভাগ মূৰ্তিহে আছে। মানে কি আপুনি এইটো ক'ব বিচাৰে নেকি যে আপোনাৰ লকডাউনৰ সময়ত মানে আপোনাৰ কিবা অসুবিধা হোৱা নাইতো? হৈছে, লকডাউনৰ সময়ত মোৰ অসুবিধা এইটোৱে হৈছে, মই অৰ্ডাৰ হৈ থকা, নেটত অৰ্ডাৰ হৈ থকা কিছুমান কাম মই এতিয়া হাতত ল'ব পৰা নাই। কাৰণ মোৰ ওচৰত অগ্ৰিম যিটো আমি বনাবৰ কাৰণে যিটো অগ্ৰিম আমি পইচা লওঁ, সেই পইচাটো আমাৰ হাতত এতিয়ালৈকে আহি পোৱাহি নাই। আৰু সেইটো কাৰণে মই কামটো ষ্টাৰ্ট কৰিব পৰা নাই। আৰু বনাই থোৱা মূৰ্তিও আমাৰ কিছুমান দিবগৈ পৰা নাই। তাৰ মাজতে এটা কথা ৰাখি গৈছিলে, আপুনি ক'ব বিচাৰে নেকি যে আপোনাৰ কোনো এইটো সম্পৰ্কত মানে ব্যক্তিগত শিক্ষা নোহোৱাকৈ কৰিব পৰা যায় নেকি? যায়। মোৰ নিজৰ ওপৰতে মোৰ এইটো দৃঢ় বিশ্বাস আছে। নিজৰ ব্যক্তিগত শিক্ষা নহ'লেও নিজৰ হাতৰ কৰ্মৰ ওপৰত, নিজৰ কনফিডেন্সৰ ওপৰত বিশ্বাস ৰাখি নিজে এইখিনি কাম কৰিব পৰা যায়। মই এতিয়া যিখিনি পকা মূৰ্তি বনাইছোঁ, এই পকা মূৰ্তি মই ভাবোঁ অসমত বনোৱা বাকীবিলাক পকা মূৰ্তিৰ লগত মোৰ এটা পাৰ্থক্য আছে। কাৰণ মই যিবিলাক মুখা বনাওঁ, সেই মুখাবিলাকৰ ইয়াৰ ভিতৰত ঢালাই নাথাকে, ভিতৰতো খালী থাকে। কাৰণ এইটো দেখুৱাম, নিশ্চয় দৰ্শকসকলক নিশ্চয় দেখুৱাম। এইটো খালী থাকে, এইটো কাৰণে খালী কৰি ৰাখিছোঁ মই, যাতে অলপ ৱেইটটো কম হয়, তাৰ ওজনটো কম হয়, যাতে তাক সহজে দাঙি কৰিব পাৰি, উঠা নমা কৰিব পাৰি। তাৰ কাৰণে মই প্ৰতিটো মূৰ্তি, এতিয়া এইবিলাক মূৰ্তিৰ ভিতৰতো খালী আছে, মুখবিলাক খালী আছে, ইয়াৰ ৱেইটটো কম হ'ব। এইটো খুব বেছি হ'লে 40 কেজি হ'ব, কিন্তু ঢালাই কৰা হ'লে এইটো ৱেইট অন্ততঃ 80 কেজি হ'লে। আৰু মই মুখাশিল্পৰ এইবিলাকে নৰসিংহ মুখা বনাইছোঁ, এইটো পহু, এয়া প্ৰতিমা, এইবিলাক নৰসিংহ মুখা,
এই মুখাবিলাকক মই কাগজেৰে বনাওঁ, কাগজৰ ঢেলাই হয়। আগত মাটিৰ তাত এটা চাপ মই বনাই লওঁ, সেই চাপটোৰ ওপৰত কাগজৰ ঢেলাই কৰি সেই মুখাবিলাক মই নিৰ্মাণ কৰোঁ। এনেই বাকীবিলাক মুখাশিল্পই মাজুলীত যিবিলাক মুখাশিল্প বনায় সেইবিলাক কি হৈছে বাঁহৰে প্ৰথমতে এটা ৰূপ দিয়ে, বাঁহৰ ওপৰত কাগজৰ প্ৰলেপ দিয়ে। কিন্তু মই বাঁহৰ ব্যৱহাৰ নকৰোঁ, ডাইৰেক্ট কাগজেই ঢেলাই হয় তাত। যিটো ভাজত বনাওঁ বুলি ভাবোঁ সেইটো ভাজতে বনাব পৰা যায়। এতিয়া মোৰ প্লৱাৰ কাৰণে নিশ্চয় গম পাইছে যে প্ৰাথমিক তেনেকুৱা কোনো টেকনিকেল কোনো শিক্ষা নোহোৱাকৈ নিজৰ ওপৰত কনফিডেঞ্চ ৰাখি কিছুমান কাম নিজেও কৰিব পৰা যায়। তাৰ কাৰণে লাগিব আপোনাৰ মনোবল হ'লে আপুনি চব পালে উপযুক্ত মনোবলৰ প্ৰয়োজন হ'ব। তাৰপিছত আপুনি সকলো কামতে আগবাঢ়িব পৰা যায়। মই প্ৰতিমূৰ্তি বনাইছোঁ, আমাৰ দেউতাৰ প্ৰতিমূৰ্তি বনাইছোঁ। হয়, নিশ্চয় চাম এইটো। আৰু 2-3জন মই অৰ্ডাৰ মতে প্ৰতিমূৰ্তি বনাই দিছোঁ। বৰ্তমান মোৰ ঘৰত দেউতাৰ প্ৰতিমূৰ্তি আছে। কিন্তু দেউতাৰ প্ৰতিমূৰ্তিৰ ক্ষেত্ৰত এটা মানুহে জানিবলৈ অলপ আচৰিত হয়। আমাৰ দেউতাৰ যিটো ফটোৰ কোনো অংগ নাছিল সেইটো সময়ত। যিটো সময়ত আমাৰ দেউতা ঢুকাইছিল সেইটো সময়ত কেমেৰাৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো গাঁও অঞ্চলত নাছিলে। গতিকে মই আমাৰ দেউতাৰ ফটোটো নিজৰ মনৰ যিখিনি কল্পনা, মনত মই যি ৰাখিছিলোঁ দেউতাৰ প্ৰতিচ্ছবি, সেইমতে মই মূৰ্তিটো বনাইছিলোঁ। অৱশ্যে মই নকওঁ, সমাজে ক'ব মূৰ্তিটো দেউতাৰ প্ৰতিমূৰ্তি হৈছে নে নাই হোৱা। সমাজেতো হৈছে বুলিয়ে কৈছে। এয়া যে দেখিছে, এয়া মই অৰ্ডাৰ মতে এখন আসন বনাই থৈছোঁ। এতিয়াও পেইণ্ট কৰি সম্পূৰ্ণ হোৱা নাই বাৰু। যে ইয়াত মানে এই সিংহ আৰু হাতী এইবিলাক যেতিয়ালৈকে ইয়াত লগোৱা নহয় সেইটো এনেই আসন বুলি কয়। যেতিয়া এইবিলাক সংযোজিত হৈ যায় সিংহাসন বুলি কোৱা হয়। আৰু ইয়াত গুৰুত্ব দি দিয়া হয় এতিয়া গুৰুত্বাসন বুলি কোৱা হয়। এই আসন 2 প্ৰকাৰ আছে, গুৰুত্বাসন আৰু সিংহাসন। এনেই এইবিলাক যদি বাহনবিলাক নাথাকে তেতিয়া ইয়াক কোৱা হয় আসন। আৰু এইকেইটা লগাই দিয়াৰ পাছত আসনৰ নাম বেলেগ হৈ যায়, গুৰুত্বাসন আৰু সিংহাসন এনেকৈ নাম বেলেগ হয়। মই আগতো বনাইছোঁ এনেকৈ। মই কিন্তু এই বস্তুটো এটা পাৰ্থক্য মই দেখা বিচাৰিছোঁ কি, এইটো আপোনালোকে দেখিছে, আপোনালোকে ভাবিছে যে কাঠৰ নহয়, কিন্তু ই সম্পূৰ্ণ পকাৰে নিৰ্মিত। ইয়াত প্ৰতিটো পাৰ্ট আছে, এইটো পাৰ্ট বেলেগ, 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 এইবিলাকো বেলেগ বেলেগ পাৰ্ট আছে। এই প্ৰতিটো পাৰ্ট খুলি ৰাখিব পাৰি। এইটো প্ৰতিটো পাৰ্ট এনেকৈ খুলি ৰাখিব পাৰি। যিটো য'ত প্ৰতিষ্ঠা কৰা হ'ব তাত আমি ইয়াত আঠা দি পেলাই চিমেণ্ট দি আঠা দি ফিক্স কৰা হ'ব। কিন্তু নিবৰ কাৰণে, মানুহৰ ঘৰলৈ নিবৰ কাৰণে, খুলি মেলি লৈ যাবৰ কাৰণে এইটো এটা সুবিধা কৰি ৰাখিছে। আপোনালোকে চাব পাৰে এইটো ফিক্স হেৰি কেনেকুৱা হয়। এইটো বস্তু এইটো খুলি ৰাখিব পাৰি। এতিয়া এই ৰং দিয়া আছে কাৰণে ৰঙত হেৰি ধৰি আছে বাৰু। এইটো প্ৰতিটো বস্তু পাৰ্ট এইটো এটা চব পাৰ্ট কৰিব পাৰি। অনা নিয়াৰ সুবিধাৰ কাৰণে মই এনেকৈ পাৰ্টকৈ বনাইছোঁ। কিন্তু এইটো সম্পূৰ্ণ পকাৰ, ইয়াৰ ভিতৰত নেট দিয়া আছে। মোৰ এই চেনেলটোৰ যোগেদি আপুনি আমাৰ যি উঠি অহা নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মসকলক কিবা ক'ব বিচাৰে নেকি আপোনাৰ এই মুখা শিল্পী হওক নাই মূৰ্তি শিল্পীৰ বিষয়ে? মই এই চেগতে আপোনালোকৰ চেনেলটোৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মক এটা কথা ক'ব বিচাৰোঁ। মানুহৰ নিজস্ব বিবেক, নিজস্ব জ্ঞান আৰু বুদ্ধিৰে বৃত্তিমূলক শিক্ষা নহ'লেও বহুখিনি কৰিব পাৰে। তাৰ উপযুক্ত উদাহৰণ মই নিজেই। কাৰণ মই মূৰ্তিশিল্পৰ ক্ষেত্ৰত কোনো বৃত্তিমূলক শিক্ষা লোৱা নাই, মুখাশিল্পৰ ক্ষেত্ৰত কোনো বৃত্তিমূলক শিক্ষা লোৱা নাই। কিন্তু মই বনোৱা মুখাশিল্প বৰ্তমান বহু ভাওনা, বহু ভাণ্ডাৰে ইয়াৰ পৰা কিনি নি চলাই আছে। এতিয়া মোৰ গুৰিত অৰ্ডাৰো আছে কিছুমান। আৰু মই এনেকুৱা ধৰণৰ কিছুমান বস্তু বনাবলৈ চেষ্টা কৰোঁ যিখিনি সচৰাচৰতে মানুহে পেলাই দিয়া সামগ্ৰীয়ে পেলনীয়া সামগ্ৰীয়ে মই ইমান বস্তু বনাব বিচাৰোঁ। মই এইখিনিতে আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। এইখন আপোনালোকে দেখিছে তামোলৰ ঢকুৱা। কিন্তু মই এটা ৰূপ দিছোঁ কি ক'লা। কিন্তু মানুহেতো ঢকুৱা পেলাই দিয়ে, কিন্তু মই ইয়াক নেপেলাই কি কৰিছোঁ, এইটো বাও বান্ধি ইয়াক চাউল বা ধান জাৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পৰা পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াক যদি আপুনি কি বিক্ৰী কৰিব পাৰে, যদি অৰ্ডাৰ পায়, অৰ্ডাৰ কৰিব পাৰিম। এইটো মই প্ৰথম বনাইছোঁহে, প্ৰয়োজনীয় সামগ্ৰীৰ পৰা যে বনাব পাৰি সেইটো মই বনাই দেখাইছোঁ।
আৰু এইবিলাক মই মানে ব্যৱহাৰ কৰা গদা, এনেই মানুহে ব্যৱহাৰ কৰে ষ্টীল, এলুমিনিয়াম এনেকুৱা বস্তুৰে বনায়, কিন্তু মই কি বনাইছোঁ এইটো কাগজৰ। ইয়াত নেফাটিবৰ কাৰণে, এই কাগজটো ফালি যাব নাযাবৰ কাৰণে মই এটা কাপোৰৰ প্ৰলেপ দিছোঁ। আঠা দি কাপোৰৰ প্ৰলেপ আছে, যাতে যুদ্ধ কৰোঁতে ই ভাগি নাযায় আৰু হালকা হ'ব, দাঙিবৰ কাৰণে হালকা হ'ব। দেখিছে নহয়, কাপোৰ ওপৰত কাপোৰৰ প্ৰলেপ আছে। ইয়াত যুদ্ধ ক্ষেত্ৰত লাগিলেও নেকি পৰককৈ ভাগি নাযায়। থৈ দিলোঁ কি আপুনি বাহু কৰিছিলে, বাওনাত বাহু দিছিলে? যদি পাৰে আপোনাৰ বাহু এটা এনেই আমাৰ দৰ্শকক দেখুৱাব নেকি? অংলাপ এটা হ'লেও, অংলাপটো ক'লেও হ'ব। অলপ কি হৈ থাকি যদি কৈ দিয়ে ভাল হয়। তেতিয়া বহি থকাতে এটা সংলাপ দিওঁ। মই কংসভাৰ অভিনয় কৰিছিলোঁ। কংসভাৰ বহি থকা এটা ডায়লগ আছে। কংসই যেতিয়া ভনীয়েকৰ বিয়াৰ উপযুক্ত সময় হৈছিল, সেইটো সময়ত বাপেকৰ পৰা ৰাজ্যভাৰ কাঢ়ি লৈ ভনীয়েকৰ বিয়াৰ কাৰণে মানে প্ৰস্তুতি চলাইছিল। তেতিয়া গভীৰভাৱে চিন্তা কৰি কংসই এটা এষাৰ বচন কৈছিলে। সেই বচন কালকেতু, এতিয়া কালকেতু কয় মহাৰাজ কালকেতু, মোক এক গভীৰ চিন্তাই আৱৰি কৰিছে। মোৰ ভগ্নী দৈৱকীৰ উপযুক্ত বিবাহৰ সময় হৈছে। গতিকে তাইক যদি উপযুক্ত পাত্ৰ পোৱা যায়, তেন্তে মই তাইক বিয়া দিব বিচাৰোঁ। তুমি তাৰ কিবা উপযুক্ত সংবাদ পোৱা নেকি? তেতিয়া কালকেতুৱে ক'ব, মহাৰাজ গুপ্তচৰৰ মুখে জানিব পাৰিছোঁ, মথুৰাৰ পূব দিশে মহন্ত বসুদেৱ নামে এজন উপযুক্ত পাত্ৰ। তেওঁকেই দৈৱকীক বিয়া দিলে ভালেই মহাৰাজ। তেতিয়া কংসই ক'ব, যদি তেওঁ উপযুক্ত পাত্ৰ হয়, তেন্তে অনতিপলমে দূতৰ হতুৱাই মই ৰাজসভালৈ মাতি কৰিম। তেতিয়া কালকেতুৱে ক'ব, ভাল মহাৰাজ। খুব সুন্দৰ, ধুনীয়া হৈছে। দেখিছে আপোনালোকে কিমান ধুনীয়া এখন ৰাসত শংকৰ অভিনয় কৰি দেখুৱালে। ধন্যবাদ থাকিল তেওঁলৈ।